গুৰু আজি পিছে দেৱালী বুলি আমাৰ প্লেনিং কি? প্লেনিং আছে ভাই, প্লেনিংটো থৈ দিছোঁ, কিন্তু এটা কথা কাৰণে মোৰ বেয়া লাগি আছে সৰু চোৰ, গম পাইছানে নাই? প্ৰায় দুখীয়া মানুহবিলাকৰ এইবাৰ বহুত বেয়া অৱস্থা হৈছে ভাই। দেৱালী বুলি কোনো নায়ে, কলপুলিটোৰ প্ৰতিও মানে চাকি জ্বলাবও মানে খাদ্য নোহোৱা হৈছে মানুহবিলাকৰ, গম পাইছেনে? এই আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ তেলৰ দাম, বস্তুৰ দাম যিহে হৈছে, তেলৰ দাম একদম ডাবল ফুল চেঞ্চুৰী কৰিবলৈ ভাই, একেবাৰে গম পাইছানে? ডাবল ফুল চেঞ্চুৰী কৰিব দিলা, বহুত বেয়া লগা হৈছে ভাই। নকবি গুৰু সেইটো কথা। আৰু আমাৰ চৰকাৰখনৰ কোনো নিয়ন্ত্ৰণে নোহোৱা হৈছে ভাই। মূল্য বৃদ্ধি হৈয়ে যাই আছে, ধনীবিলাক ধনীয়ে হৈ যাই আছে, দুখীয়াবিলাক দুখীয়া হৈ যাই আছে। কি হ'ব নহয়, আমাৰ শ্ৰেণী মধ্যবিত্ত মানুহবিলাক, সেই মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাক চলিব টান হৈছে। আৰু এতিয়া আমি খুজিও খাব নোৱাৰোঁ, কাম কৰিলেও পইচা নাপাওঁ, যিখিনি পইচা পাওঁ সেইখিনি বস্তু আনিব খাবও নোকোলে, সংসাৰ চলবাই নোকোলা হৈছে ভাই। সেইকাৰণেতো আমি তেতিয়া ঈশ্বৰৰ বিদ্যা থৈছোঁ, গম পাইছে নাই? চোৰ কৰা মহাবিদ্যা ধৰা বুলি কিন্তু বেলটা খুন্দা দেই সৰু চোৰ, এইটো কথা মনত ৰাখবি আকৌ, গম পাইছা নাই? গুৰুৰ কথা মই সদায় আখৰে আখৰে পালন কৰিমেই। চলিহাত তহঁতে কৈছোন বাৰু, মই হাততে বম ফুটাম নে? মোৰ নিচিনা পালন কোন আছে এই গাঁৱত? চবে সেই লাঠি লৈ 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 দূৰৰ পৰা জ্বলাই আছে। চলিহাত জ্বলাও নে কি মই কওঁ? আমি তাকে চাব ৰখি আছো, আমাৰ ভয়ে লাগে, আমি অকণমান দূৰত আছো দেই পালন কৰা। সেয়া দেখিছানে, মোৰ কিবা হ'ল নে? তহঁতে আকৌ চেষ্টা নকৰিবি দেই চলিহাত, মই আৰু এতিয়া ক'ত মাৰিম মই, তহঁতে মাত্ৰ চাই যা। মাই মোৰ ভয়ে লাগে, কি যে হাততে বম ফুটি আছে নহয়। হাঁহ মানছো দেই পালন কৰা, হাঁহ মানছো কিন্তু। এই চলিহাত, মোৰ হাতৰ খেল এইবিলাক, তই কিয় ভয় কৰিছা? মইহে ফুটিছোঁ, তই চাই থাক মাত্ৰ, আৰু গাঁৱৰ ছোৱালীবিলাক মাত, গম পাইছে নাই? এই পালনে নৰা কাম কি আছে, মই স্বৰ্গত লিগিও যাম, গম পাইছে নাই? পিছত বান্ধি, পিছৰ ফালে মই ৰকেট বান্ধি উৰি যাম চন্দ্ৰত লাগি। তহঁতে চাবি নেকি? এইটো বম ফুটাই লওঁ গুৰু সেই পালনটোক দেখিছা নাই? ছোৱালী মুখৰ আগত কি লেভেল ফালি আছে, চাইছোন চা গুৰু চাওঁ। দেখোন সৰু চোৰ, সি সৰু ছোৱালীকেইটাৰ আগত বৰ লেভেল ফালি আছে দেখোন। হে সেই হৈছোঁ মাতচোন, মাত সৰু ছোৱালীকেইটা মাত আগত, গম পাইছা নাই? আমি কিবা এটা কৰিম ন, গম পাইছা নাই? তাতকৈ আমি ওপৰত যাম, সি বধিহঁতে আমাতকৈ ওপৰত থাকে না, এই তাতকৈ আমি ওপৰত যাম। মাতো এই দেখিছে নাই, সৰু চোৰ ডাঙৰ চোৰ দুটাই সিহঁতে ক'ৰ পৰা চাই আছে মোৰ ফালে, দেওঁৱে নেকি মাৰি সিহঁতে মোৰ ফালে চাই আছে। সিহঁতে পালিহে সিহঁতে পেচাকেইটা বম ফুটাব এনেকে। চলিহাত কি কৰি আছা? সি হাততে ফুটি আছে, আমি কি যাদু দেখাম তই চা, ভোটকাৰ আমি খেলা দেখাম। চলিহাত এই চলিহাত, তহঁত ক'ত গেলি তহঁত? মই আৰু দেখাম, মই এতিয়া একদম পিছৰ ফালে মই এতিয়া ৰকেট বান্ধি পেলাই উৰি যাম, মই তহঁত ক'ত গেলি? সিহঁতে একো দেখাব নোৱাৰে, ঘূৰিয়া তহঁত, মই আৰু খেলা দেখাম। চলিহাত সেই পালন তুই হাততে ফুটকা ফুটি আছে, এতিয়া আমাৰ সন্মানীয় সৰু চোৰাই কি কৰিব গম পাইছানে? মুখত হাৱাই ফুটকা লৈ বম লৈ মুখত ফুটাব। চলিহাত চাই যা মাত্ৰ। গুৰু গুৰু মই এইবিলাক ৰিক্স ল'ব নোৱাৰোঁ দেই গুৰু, আপুনিয়ে কৰক আৰু, গম পাইছে নাই? গুৰু মই এক্সপিৰিয়েঞ্চটো কম আছে নে, গুৰু বেছি আছে, গুৰি কৰ বেঙা, তোক কিবা এটা চান্স দিলেও মানে তই নৰা, গম পাইছানে? তোৰ কাম নহ'ব বেঙা, মই দেখাই আছো ক'ত লৈ ফুটকা। সৰুছো মই দেখোন আন্ধাৰ দেখা পাইছোঁ, একো দেখা নাই মই। সৰুছো মোৰ কি হ'লে, তই আন্ধাৰ দেখা পাইছোঁ দেখোন। গুৰু অৱস্থা বেয়া হ'ল দেখোন, গুৰু চকুৰ জ্বলি গেলে মুখ চুখ। ইচৰা দেখিছা নে গুৰু, বেছি কৰোঁতে আমাৰ কি হ'ল এতিয়া অৱস্থা? সৰুছো পালনে দেখা পাইছে নেকি এইগিলা খোৱা আমাৰ? তই মোক কিবা কৰি ঘৰত লাগি লৈ যাবি ভাই, ডাক্তৰক ফোন কৰি দিয়ে সৰুছো। সেইবিলাক বাদ দিয়ে পালনে দেখা চেখা, কমিছে তোৰ অৱস্থাটো কেনেকুৱা হ'ল তই সেইটো চিন্তা কৰ। এইবিলাক আমাৰ সন্মান যোৱাৰ কথাটো বাদ দেখিছে, আমি বেছি কৰোঁতে কি হ'ল? মই লৈ যাওঁ ঘৰত লাগি, নে তোৰ মাৰ পিটনহে খাব লাগে ঠিক নাই আৰু, দেখিছানে? বেছি কৰোঁতে কি হ'ল? এই উৎসৱৰ দিনত আমাৰ কি হৈ গ'ল এতিয়া? আমি ঘৰত লাগি যাওঁ, কোনো দেখা নাই সৰু চৰাই, চলি মই উঠাই পলাল চব।